নমস্কাৰ বন্ধুসকল, কাইন মাষ্টাৰত কেনেকুৱা চিনেমেটিক ভিডিঅ' এডিট কৰিব পাৰি তাৰ ওপৰত মই ভিডিঅ' এটা লৈ আছোঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা টাইপৰ ভিডিঅ' এডিট কৰিবলৈ ফাৰ্ষ্টতে আপুনি কাইন মাষ্টাৰ এপটো খুলি লওক, তাৰপিছত ক্ৰিয়েট নিউত ক্লিক কৰক। এতিয়া এছপেক্ট ৰেচিঅ'টো ইউটিউবৰ কাৰণে 16:9 ৰেচিঅ'টো ক্লিক কৰি নেক্সটত ক্লিক কৰি লওক। এতিয়া আমি যোনটো ভিডিঅ' এডিট কৰিব বিচাৰিছোঁ সেইটো আমাৰ ফোন গেলাৰীৰ পৰা কাইন মাষ্টাৰৰ টাইমলাইনত ইম্পৰ্ট কৰি ল'ম। এয়া মোৰ ভিডিঅ'টো ইম্পৰ্ট হৈ গ'ল। এতিয়া মোৰ ভিডিঅ'টোত যিমানখিনি প্ৰয়োজনীয় সেইখিনি পাৰ্ট ৰাখি বাকীখিনি যিখিনি পাৰ্ট মোৰ প্ৰয়োজন নাই সেইখিনি মই ডিলিট কৰি দিম। এতিয়া মই ভিডিঅ'টো 2 নম্বৰ ক্লিপ এড কৰিম। 2 নম্বৰ ক্লিপটোত মই ছোৱালীজনী খোজকাঢ়ি যোৱা পাৰ্টটো এড কৰিব বিচাৰিছোঁ। তাৰ কাৰণে মই চিম্পল গেলাৰীটো অ'পেন কৰি ল'লোঁ আৰু ছোৱালীজনীৰ সেই খোজকাঢ়া পাৰ্টটো মই ইম্পৰ্ট কৰি ল'ম। এতিয়া মই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এবাৰ প্লে কৰি চাওঁ। এতিয়া নটিছ কৰিছেনে আপোনালোকে 1 নম্বৰ আৰু 2 নম্বৰ ক্লিপটোত ছাডেন চেঞ্জ হৈ আছে, যোনটো চিনেমেটিক ভিউত ভাল নেদেখি। এতিয়া মই দুটা ক্লিপৰ মাজত ছাডেন চেঞ্জটো অভাৰকাম কৰিবৰ কাৰণে প্লাছ আইকনটোত ক্লিক কৰি ট্ৰানজিশ্যন ইফেক্ট এটা দিম। ট্ৰানজিশ্যন ইফেক্টটো এড কৰাৰ কাৰণে ভিডিঅ'টো চিনেমেটিক বেছিকৈ লগা হৈছে। ট্ৰানজিশ্যন ইফেক্ট এড কৰা হৈ গ'ল বাৰু, তথাপি ভিডিঅ'টোত প্ৰব্লেম এটা আছে। সেইটো কি হয় আপোনালোকে নটিছ কৰিছেনে? মই প্লে কৰি দেখুৱাইছোঁ বাৰু আপোনালোকক এবাৰ। দেখিছেনে? ভিডিঅ'টো ছাডেনলি ষ্টাৰ্ট হৈ আছে, মানে চিনেমেটিক ভিডিঅ' এটা তেনেকৈ ষ্টাৰ্ট নহয়। এইটো প্ৰব্লেম অভাৰকাম কৰিবৰ কাৰণে মই চিম্পল মিডিয়াত ক্লিক কৰি ব্লেক ইমেজ এটা ইম্পৰ্ট কৰি ল'ম ভিডিঅ'টোৰ ষ্টাৰ্টিঙত। ব্লেক ইমেজটো মোৰ টাইমলাইনত আহি গ'ল। মই সেইটো ডুপ্লিকেট এছে লেয়াৰ কৰিম। নেক্সট আকৌ মই ডুপ্লিকেট এছে লেয়াৰ কৰিম, দুটা ছলিড কালাৰ বনাই ল'ম। তাৰপিছত অৰিজিনেল ব্লেক ইমেজটো মই ডিলিট কৰি দিম। তো লেয়াৰ দুটা মোৰ ভিডিঅ'টোত আহি গ'ল। তো সেইটো মই এডজাষ্ট কৰিব লাগিব। সেইটো মই এডজাষ্ট কৰিম। ফাৰ্ষ্টতে ছলিড কালাৰ এটা লৈ ল'লোঁ, সেইটো চাইজটো এডজাষ্ট কৰি ল'লোঁ আৰু ঠিক হাফ পৰ্চনত তেনেকুৱাকৈ লগাই দিলোঁ, যাতে সেইটো হাফ ভিডিঅ'টো কেপচাৰ কৰি ৰাখে। সেইটো মই ওপৰত লগাই দিলোঁ। নেক্সট আকৌ ছলিড কালাৰটো চিলেক্ট কৰি সেইটো ডাঙৰ কৰি ল'লোঁ। অ'কে, মই সেইটো ওপৰতো তলত লৈ আনিছোঁ বাৰু ভালকৈ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এটা ছলিড কালাৰটো সেইটো চাইজত ডাঙৰ কৰি লৈ ঠিক তেনেকুৱাকৈ এডজাষ্ট কৰি দিম, আপোনালোকে ভিডিঅ'ত দেখি থকা নিচিনাকৈ। একজেক্টলি এইটো ডাঙৰ কৰি ল'ম চাইজত। হৈ গ'ল, একজেক্টলি সেইটো এডজাষ্ট হৈ গ'ল। এই তলৰটো অকণমান এডজাষ্ট কৰি দিলোঁ, এইটো কমপ্লিটলি এডজাষ্ট হৈ গ'ল। অ'কে, এতিয়া কমপ্লিটলি এডজাষ্ট হৈ গ'ল দুটা ছলিড কালাৰ। এতিয়া যদি মই ফাৰ্ষ্টৰ পৰা ভিডিঅ'টো প্লে কৰোঁ, ভিডিঅ'টো কমপ্লিটলি হৈ থাকে ব্লেংক। তো এইটোৰ কাৰণে মই কি কৰিব লাগিব? এই ছলিড কালাৰটো এডজাষ্ট কৰিবৰ কাৰণে লেফ্টত আপোনালোকে সেই কি বাটনটো দেখিছে ন, সেইটোত প্ৰেছ কৰি ভিডিঅ'টো ছামথিং প্লে কৰি ল'ব দিম। আপোনালোকে যিমানখিনি বিচাৰে সেইখিনিলৈকে ভিডিঅ'টো প্লে কৰি ল'ব। এনেকুৱাকৈ প্লে হৈ গ'ল। আপোনালোকে যিখিনিত বিচাৰে, মানে ছাপ'জ মই এইখিনিত বিচাৰিছোঁ, তো এইখিনিত মই প্লাছ আইকনত ক্লিক কৰি ব্লেক ইমেজটো এনেকুৱাকৈ ওপৰলৈ মুভ কৰি দিম। এইটো হৈ গ'ল। নেক্সট আকৌ 2 নম্বৰ ছলিড কালাৰটো তেনেকুৱাকৈ কি বাটনত ক্লিক কৰি ঠিক টাইমিঙত এই তলৰ ব্লেক স্ক্ৰীণটো তললৈ এনেকুৱাকৈ মুভ কৰি দিম। হৈ গ'ল, মোৰ কি ফ্ৰেম এড হৈ গ'ল। এতিয়া যদি মই ভিডিঅ'টো প্লে কৰি চাওঁ, এনেকুৱা টাইপতকৈ ভিডিঅ'টো প্লে হ'ব, যোনটো এটা চিনেমেটিক ভিউ এটা আহি গ'ল ভিডিঅ'টোত। চাওক, ভিডিঅ'টো আগতকৈ বঢ়িয়া লগা হৈছে। ভিডিঅ'টোত দুটা এডিটিং পাৰফেক্টলি হৈ গ'ল। তথাপি ভিডিঅ'টোত এটা প্ৰব্লেম আছে, যোনটো হৈছে আপোনাৰ ব্লেক বৰ্ডাৰ। তো সেইটো দিবৰ কাৰণে মই ইফেক্টত ক্লিক কৰি চিম্পল পেৰেলেল মাস্কক ক্লিক কৰি পেৰেলেল মাস্ক ইফেক্টটো দি দিম ভিডিঅ'টোত। তেতিয়া ভিডিঅ'টো বেছি চিনেমেটিক লগা হ'ব। এতিয়া মই এডজাষ্ট কৰি লৈছোঁ এনেকৈ।
এনেকৈ এডজাষ্ট কৰি লৈছোঁ ভিডিঅ'টো। এতিয়া আমি পেৰেলেল মাস্ক ইফেক্টটো ভিডিঅ'টোৰ ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টোৰ লাষ্টৰলৈকে দি দিম, যিহেতু কমপ্লিট ভিডিঅ'টোৱে আমাক চিনেমেটিক ভিডিঅ' হিচাপে লাগে। তো ইফেক্টটো আমি লাষ্টৰলৈকে দি দিলোঁ। এতিয়া প্লে কৰি চালে দেখিব আপোনালোকে কি বঢ়িয়া পাৰফেক্ট হৈছে ভিডিঅ'টো, চিনেমেটিক ভিডিঅ' লগা হৈছে। ভিডিঅ'টোত বাকী এডিটিংখিনি, বাকী ক্লিপখিনি একৰ্ডিংলি য'ত যেনেকৈ আপোনালোকে বিচাৰে তেনেকুৱাকৈ এড কৰিব পাৰে। মই মোৰ নিজৰ হিচাপত বাকীখিনি এডিটিং কৰি গৈছোঁ, সেইখিনি মই আপোনালোকক ফাষ্ট ফৰৱাৰ্ড কৰি দেখুৱাইছোঁ বাৰু। সেইখিনি চাই লওক, সেইখিনি মোৰ অলমষ্ট এডিটিং কমপ্লিট হৈছে। এতিয়া মই ভিডিঅ'টোত এটা মিউজিক দিব ট্ৰাই কৰিম। তাৰ কাৰণে মই চিম্পলি ছংছত ক্লিক কৰি মিউজিকটো ছিলেক্ট কৰি ল'ম। মোৰ ভিডিঅ'টোত বেকগ্ৰাউণ্ড মিউজিক এটাও এড কৰা হৈ গ'ল। ষ্টাৰ্টিঙত মই একো মিউজিক দিয়া নাছিলোঁ, আপোনালোকক গম পাবৰ কাৰণে যে যিকোনো ভিডিঅ' এটাই অকল এডিট কৰিলে নহ'ব, তাত বেকগ্ৰাউণ্ড প্ৰপাৰ মিউজিক এটা দিব লাগিব। বেকগ্ৰাউণ্ড মিউজিকটো থাকিলেহে যিকোনো ভিডিঅ' এটা প্ৰপাৰ চিনেমেটিক ভিডিঅ' নিচিনা লাগে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকে চাই আছিলে টাৰ্মছ উইথ এস্পেচাৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অলত ক্লিক কৰি ল'ব। আৰু মোৰ ডেছক্ৰিপশ্যনত এনেকুৱা টাইপৰ ভিডিঅ'ৰ লিংক দিয়া আছে, আপোনালোকে সেই ভিডিঅ'বোৰো গৈ ভিজিট কৰিব পাৰে। ধন্যবাদ।